এইটো অকমান ফৰ্মেলি বস্তু হয় হেল্ল' ভাই ক এই আজি যুগ্ম নে অযুগ্ম কেলৈ সুধিলি হা নহয় মোৰ এই বজাৰ অলপ কৰিবলগীয়া আছিলে এই টাউনলৈ যাব লাগিছিলে সেইকাৰণে সুধিছিলোঁ যুগ্ম হয় কি যুগ্ম যুগ্ম আৰু এই অঁ হেলমেট অঁ মাস্ক লগাই যাবি নহ'লে পুলিচে ধৰিছে হ'ব দে জানো তই শিকাব নালাগে মোক ই বেছি বাপে কালি পৰহি বাইকখন কিনি দিছে ইমান উস্তাদি চলাব নালাগে 1947 চনৰ 15 আগষ্টৰ পৰাই মই এই গাড়ী ঘোঁৰা চলাই থকা মানুহ ভাৰত স্বাধীনতা পাই দে বেছি কথা নকবি মোৰ আগত ফুটা চালা এখন যুগ্ম নে অযুগ্ম নিজৰ নম্বৰটো মনতেই নাই ন চাই লওঁ পাই অযুগ্ম দেখোন কি কোৱা যায় ওপৰলাই এনেইটো দিয়া নাই ওপৰ মালটো এইটো খাটাব লাগিব খাটাব তেতিয়াহে হ'ব হৈ যাব যা যুগ্ম বনাই আনিম ভগৱানে এনেই দিমাগ দিয়া নাই বৌৱা এতিয়া মাথাটো মাৰিব লাগে হেলমেট আৰু মাস্ক আইডিয়া হৈ যাব হেলমেট মাস্ক খাই গ'ল পাই মানে এইটো অকণমান ফৰ্মেলি বস্তু হয় হেলমেট মাস্ক কিহে পাৰি এনেই নকয় দিমাগ লাগিব দিমাগ চলো ফিৰ ৰাইট Ay, kayo ka. Ngay ba nam? Ay, kayo ka. Nam kayo ba? কিয় ৰখালে বা তই আজি জান না যুগ্ম বুলি তই অযুগ্ম গাড়ী লৈ আহিছ যে এখনতো যুগ্মই হয় নাই অযুগ্ম নহয় নহয় এখন ক'ত দেখিলে আপুনি অকণমান দিয়কহে ছাৰ প্ৰমাণ লাগে তোকে আগফালে নামি আগফালে নামা প্লেটটো চাহি চা চাই ল ভালকে থাকি আহিলে ভুল হৈ গ'ল ছাৰ মাক কৈ দিয়ক আজি আৰু এইটো মদ তই কি লগাইছ মদ কি লগাইছ এইটো এইটো ছাৰ হেলমেট এইটো হেলমেট লগাই আহিছোঁ আকৌ ছাৰ সেইটো কিবা ভাত বনোৱা চচপেনটো লিখিহে লাগিছে দেখোন পাগলা নেকি এইটো ভাত বনোৱা চচপেন নহয় হেলমেট হয় ছাৰ এইটো মই জাপানৰ পৰা আনিছোঁ জাপানৰ পৰা কিনি এইটো বহুত দাম ইয়াত নাপায় আপুনি অল আছাম অভাৰ ইণ্ডিয়াত নাপায় এইটো জাপানৰ পৰাই মই আনিছোঁ আপুনি কি ফাল্টু কথা কয় মুখত এখন কি হয় এখন মাস্ক মানে আৰ্টিফিচিয়েল মাস্ক হয় ছাৰ খুলি দিলে পিক চিক পেলাই আমি শিখৰ টিখৰ খাই থকা ল'ৰা যে আকৌ এখন এই মোৰ পেহী ল'ৰা সেই মংগল গ্ৰহত থাকে মানে এলিয়েনৰ লগত তাৰ অলপ ৰিলেশ্যনশ্বিপটো ভাল যে সেই মোৰ মংগল গ্ৰহৰ পৰাই এখন দিছিলে ছাৰ এলিয়েনে মংগল গ্ৰহৰ পৰা এলিয়েনৰ পৰা নিদিছিলে হয় ছাৰ এই পৰিয়ে গ'ল ছাৰ আপোনালোকৰ লগত কথা পাতি থাকোঁতে তই অলপ পাগল আছ নেকি মানে গাঁৱৰ মানুহে আগতে কৈছিলে মানে হাঁহ পাগল বুলি তাৰপৰা মোক এই ভাদ মাহত মানে কি বলীয়া কুকুৰ এটা কামুৰি দিলে যে ফুল পাগলে হৈ গ'লো বুলি কয় এতিয়া মানুহে তোৰ নামত 2000 টকা চালান কাটিছোঁ 2000 টকা দে 2000 টকা পাগলা পাইছ নেকি 2000 টকা দিবলৈ ছাৰ কি হ'ল এইটো মৰিয়ে থাকিলে নেকি লাহেকৈ মাৰিছিলোঁ মাৰো বুলি মই নাই ছাৰ মই পিক আপ বাই বাই